আমি এটা এইটো দ্বিতীয় পৰ্যায় যেটো ফ্লাড এফেক্টেড ডিস্ট্ৰিক্টবিলাকক চোৱা চিতা কৰা মন্ত্ৰীবিলাকে আগতে গাৰ্জেন মিনিষ্টাৰ হিচাপে নিজৰ গাৰ্জেন ডিস্ট্ৰিক্টটো আমি চাইছিলোঁ। তো মই তামোলপুৰ চাইছিলোঁ, বাক্সা চাইছিলোঁ আৰু চিৰাং চাইছিলোঁ। এতিয়া চিফ মিনিষ্টাৰে এটা নিৰ্দেশ দিছে যে মানুহবিলাকক আমি ক্ষতিপূৰণ দিয়াৰ এটা সময় আহিছে আৰু DC অফিচত আহি পেলাই DCৰ লগত বহি সাৰ্কেল অফিচাৰ আৰু ডিজাষ্টাৰ যেটো মেনেজমেণ্ট এইবিলাকৰ বিভাগ আছে এইবিলাকৰ লগত বহি কি সাৰ্ভে কৰিছে সেইটো ৰিভিউ কৰিব লাগে। আমি এটা লিষ্ট বনাই লৈ যাব লাগে। এতিয়া প্ৰায় মানে ধৰি লওক জুলাইৰ 10 তাৰিখৰ ভিতৰত ৰিভিউ এটা লিষ্ট লৈ যাব লাগে আৰু এই লিষ্ট মতে এক্সগ্ৰেচিয়াৰ বা কম্পেনচেশ্যনটো দিয়া হ'ব যাতে বানত ক্ষতিগ্ৰস্ত হোৱা মানুহবিলাকে আকৌ মানে কাৰোবাৰ ঘৰ যদি অলপমান নষ্ট হৈছে ৰিপেয়াৰ কৰিব পাৰে, সম্পূৰ্ণভাৱে নষ্ট হোৱা তেওঁলোক নতুনকৈ নিৰ্মাণ কৰিব পাৰে আৰু কাৰো কোনোবা যদি জীৱনৰ মানে মানুহ যদি মৃত্যু হৈছে তাৰ কম্পেনচেশ্যন বা জীৱ জন্তুবিলাকৰ মৃত্যু হোৱাৰ কম্পেনচেশ্যন আৰু খেতিপথাৰত যিখিনি ক্ষতি হৈছে তাৰ এছেছমেণ্ট এটা আমি কৰিব লাগে। সেইটোৰ কাৰণে আজি ওদালগুৰিত মই আহিছোঁ আৰু ৰিলিফ কেম্পত দেখিলোঁ এই বিশেষকৈ নলবাৰী গাঁৱত যেটো অৱস্থা দেখিছে ঘৰত যাব নোৱাৰে আৰু বোকা আছে এতিয়াও PWDক লগাই পেলাই দিছে ঘৰত চাফা কৰা আমি খবৰটো পাইছোঁ এতিয়া আৰু ৰাইজেও মোক খবৰটো দিছে যে নহওক সোনকালে মানে সকাহ দিবৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে, মানুহবিলাক যাতে ঘৰত যাব লাগে। দ্বিতীয় যেটো ঢৌ এটা ছেকেণ্ড ৱেভ মানে বানপানী কেতিয়া আহে আমি ক'ব নোৱাৰোঁ, কিন্তু প্ৰথম ৱেভত যেটো বানৰ যেটো ক্ষতি এই ক্ষয়ক্ষতিৰ হিচাপটো যদি চোৱা যায় ওদালগুৰিত খুব বেছি হ'ল আৰু তামোলপুৰত খুব বেছি হ'ল BTC এৰিয়া। আন ডিষ্ট্ৰিক্টতো হৈছে তথাপিও তাত খহনীয়াৰ সমস্যা আছে, মানুহবিলাক ইমান এফেক্টেড হোৱা নাই হয়তো। তো এইটোৰ আমি মানুহবিলাকক পুনৰ উদ্ধাৰ কৰা, তেওঁলোকৰ অৰ্থনৈতিকভাৱে আমি সকাহ দিয়া বা সহায় কৰা আৰু যাতে স্বাভাৱিক জীৱনলৈ ঘূৰি আহে তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আজি মই আহিছোঁ। আৰু আবেলি মানত আমাৰ অসম চৰকাৰৰে এজন ছেক্ৰেটাৰী আহি আছে, সম্পূৰ্ণভাৱে কমপ্লিট ৰিভিউটো লোৱা হ'ব।